মোবাইলটো অন কৰক আমি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছো যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক শান্তি প্ৰতিষ্ঠা কৰি দিলে আৰু ইয়াৰ কাৰণে বড়োলেণ্ডত এতিয়া বড়ো অসমীয়া ৰাভা ৰাজবংশী বঙালী যিমান হিন্দী বাকি যিমান জনগোষ্ঠী আছে সকলে শান্তি আৰু নিৰাপত্তাত আছুনে নাই জোৰত কক আছুনে নাই শান্তি পাইছেনে শান্তিত আছেনে নিৰাপত্তা পাইছেনে তো সবে কক ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী অমিত শাহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জয় বিটিআৰনি সকলো শান্তিৰ কাৰণে জয় দিয়ক যে আমি শান্তি পাইছো ইয়াৰ কাৰণে বড়োলেণ্ড অঞ্চলত শান্তি স্থায়ী হোক ইয়াৰ কাৰণে সবে শান্তিৰ কাৰণে জয় দিয়ক এবাৰ ভাৰত মাতা কি আজি বিশ্ববাসীয়ে চাই আছে সোশ্যাল মিডিয়াত বিশ্বৰ বিভিন্ন জায়গাত অশান্তি হৈ আছে আমাৰতো ক'বাত ওচৰে পাজৰে অশান্তি হৈ আছে এই সময়ত বড়োলেণ্ড এটা এনেকে অঞ্চল যোনে শান্তিকে সেলিব্রেট কৰিছে দিনে শান্তিখনো সেলিব্রেট খালামदों বড়োলেণ্ড অঞ্চলাव बेबायदि मोनसे मेसेज এনেকুৱা এটা মেसेज আমি ভাৰতবাসীক বিশ্ববাসীক দিবলৈ সক্ষম হৈছো ইয়াৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছো সকলো বিটিআৰবাসীক ধন্যবাদ জনাইছো 35 লাখ বিটিআৰৰ জনসাধাৰণৰ এইটোৱে সংকল্প হ'ব লাগে যে যিকিনে হওক বিনিময়ত যি শান্তি আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়া আনি দিলে যি শান্তি আজি গৃহমন্ত্ৰী আনিলে যি শান্তি মুখ্যমন্ত্ৰী আনিলে যি শান্তি এনডিবি আনিলে যি শান্তি এফচি আনিলে যি শান্তি ইউবিপি আনিলে যি শান্তি আজি বিটিআৰ চৰকাৰখন অসম চৰকাৰ মিলি পেলাই আনিলে এই শান্তি যাতে চিৰদিন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ নিচিনা এই কপৌ ফুলটো যাতে চিৰদিন আমাৰ মাজতে থাকে এইটো ধৰি ৰাখিব পাৰে ইয়াৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছো।